নমস্কাৰ। ৰাখী বন্ধনৰ পবিত্ৰ দিনটো সমূহ অসমবাসী ৰাইজলৈ মোৰ অশেষ শুভকামনা থাকিলে। আৰু আজি দিনটো সঁচাই বহুত ভাল লগা দিন। যাৰ ককায়েক বা ভায়েক আছে খুবেই তেওঁলোক সৌভাগ্যশালী বুলি ক'ব লাগিব, কাৰণ মোৰ দাদা আৰু ভাইটি কোনো নাই, আমাৰ ছোৱালী তিনিজনীয়ে। তথাপি সেই দাদাৰ ভাইটিৰ যোনকণ অভাৱ আৰু অভাৱকণ কোনেও পূৰ কৰিব নোৱাৰে। আৰু খুবেই দুখ লাগে যেতিয়া ৰাখী বন্ধনৰ দিনটো আহে, সকলোৱে যেতিয়া ৰাখী পিন্ধাই নিজৰ ককায়েক বা ভায়েকহঁতক খুবেই বেয়া লাগে। তথাপিও আমি তিনিজনী বাই ভনীয়ে ইজনী সিজনীৰ সাহস হৈ মা দেউতাহঁতক কেতিয়াও ল'ৰা এটা নাই যে তাৰ অনুভৱ হ'বলৈ নিদিওঁ। ইয়াত দুখ কৰি কোনো লাভ নাই, সকলোখিনি কপালৰ লিখন বুলিয়ে ক'ব লাগিব। তথাপিও মোৰ মনত পৰে আজি আপোনালোকক এটা মোৰ কাহিনী কৈছোঁ, শুনিব। মই যেতিয়া ক্লাছ 7ত পঢ়ি আছিলোঁ, মই তেতিয়া যোৰহাটত পঢ়ি আছিলোঁ। তেতিয়া আমি মুনমুন নামৰ বা এজনীৰ ওচৰত আমি টিউশ্যন লৈছিলোঁ। তেতিয়া আমি 5টা ল'ৰা ছোৱালীয়ে লৈছিলোঁ, আৰু এজন দাদা এজন আছিলে, ডাঙৰ হয় আমাতকৈ। তেতিয়া তেওঁ চাগে ক্লাছ 9 মানত পঢ়িছিলে, আৰু তেতিয়া তেওঁ আমাতকৈ ডাঙৰ আছিলে, আৰু আমি তাক দাদা পাতি লৈছিলোঁ। আৰু তেনেকৈ আমি 2 বছৰমান সেই দাদাজনক ৰাখী পিন্ধাইছিলোঁ। নিজৰ দাদা নাই যেতিয়া তেনেকৈ দাদা এজন পাতি ভাল লাগে, আৰু ৰাখী বন্ধনৰ দিনটো খুবেই ভাল লাগে যেতিয়া কাৰোবাক ৰাখি পিন্ধোৱা হয়। সেইবাবে সেই দাদাকে আৰু নিজৰ দাদা বুলি ভাবি ৰাখি পিন্ধাইছিলোঁ 2 বছৰমান। কিন্তু একেবাৰে দুখৰ কথা হ'ল কি, যেতিয়া মই ক্লাছ 9লৈকে যোৰহাটত পঢ়িছোঁ, আৰু ক্লাছ 9ত মই শিৱসাগৰলৈ গুচি আহিছোঁ। আৰু তেতিয়া শিৱসাগৰলৈ যেতিয়া অহা হ'ল, আৰু তেতিয়াৰ পৰা দাদাৰ লগত কোনো কণ্টেক্ট নাই, 9ৰ পৰা আৰু আজি সময়লৈকে, বৰ্তমান সময়লৈকে কোনো কণ্টেক্ট নাই। আচলতে এই কাহিনীটো আপোনালোকক কিয় জনালোঁ, ফেচবুকত বহুত হেৰাই যোৱা সম্পৰ্কও আকৌ গঢ়ি উঠিছে, আৰু হেৰাই যোৱা বন্ধু বান্ধৱী বা যোনেই নহওক আকৌ পুনৰ লগ পোৱাৰ এটা চান্স আছে ফেচবুকৰ যোগেদি। আৰু সেইবাবে মই ফেচবুকত ক'লোঁ, দাদাজনৰ নাম কিৰিটি আছিলে, আৰু সিও মোমায়েকৰ ঘৰতে থাকিছিলে আৰু তাৰ ঘৰ যদি যোৰহাটতে হ'লহেঁতেন তেনেহ'লে নিশ্চয় মই তাক লগ পালোঁহেঁতেন জীৱনত আকৌ এবাৰ। কিন্তু এতিয়া লগ পোৱা নহ'ল, আৰু তাৰ ঘৰ ক'ত আছিলে সেইটোও বৰ বিশেষ নাজানো। আৰু দাদাৰ আমি ৰিয়েল নেমটো নাজানো কি আছিলে, কিন্তু আমি সকলোৱে কিৰিটি দা বুলিয়ে মাতিছিলোঁ। আৰু দাদা তেতিয়া যোৰহাট কাঞ্চন নগৰত আছিলে, এগ্ৰিকালচাৰৰ ওচৰত, আৰু মোৰ ঘৰ আছিলে 2 নং হেঞ্চৰ গাঁৱত। আৰু এটা আশা আছে আৰু ফেচবুকৰ যোগেদি দাদাক কেতিয়াবা হয়তো জীৱনত লগ পাম, হয়তো নাপাবও পাৰোঁ, নাজানো। আৰু যদি যোৰহাটবাসীয়ে যদি মোৰ ভিডিঅ'টো চাইছে, তেনেহ'লে যদি কোনোবাই মোৰ দাদাক চিনি পায় তেন্তে মোলৈ ইনবক্স কৰিলে ভাল পাম। আৰু দাদাও যদি এতিয়া চাই আছে, হয়তো মোক দেখিলে চিনি নাপাব, আৰু ময়ো চাগে তেওঁক চিনি নাপাম দেখিলে, কাৰণ আমি একদম সৰুতে দেখা দেখি আছিলোঁ। আৰু মোৰ নামটো স্নিগ্ধা বা ৰজি বুলি ক'লে চিনি নাপাব। মোৰ যোৰহাটত চবে আইমণি বুলি মাতে, আৰু আইমণি বুলি ক'লে চিনি পাব। আৰু আচলতে শৈশৱৰ স্মৃতিবোৰে কেতিয়াবা বৰকৈ আমনি কৰে, জানেনে। আৰু বিশেষকৈ ৰাখী বন্ধনৰ দিনটো আজি 10 বছৰে মই দাদাক বহুত মিছ কৰোঁ, আৰু সেইবাবে মই আজি আপোনালোকৰ আগত ক'লোঁ। আৰু দাদালৈ লাষ্টত মই এটা সৰু মেছেজ দিছোঁ, দাদা তুমি য'তে আছা ভালকৈ থাকা, আৰু তোমাক ভগৱানে সদায় ভালকৈ ৰাখক, আৰু তোমাৰ ভণ্টি আইমণিয়ে তোমাক সদায় মিছ কৰি আছে। কথা এতিয়া বাদ দিয়ক, এতিয়া আয়ুষক ৰাখী পিন্ধাব বায়েকহঁতে, আপোনালোকে চাই যাব দেই। বাইদেউ মোক চকচা কৰিবা আকৌ। কৈ দিলোঁ মই লাহেকৈ মান টানকৈ মানে সেইটো এয়া আয়ুষৰ ডাঙৰ বায়েকে আয়ুষক ৰাখী পিন্ধাইছে। ডাঙৰ বায়েকৰ নামটো হৈছে আস্থা। আৰু আয়ুষ সঁচাকৈ লাকি, কাৰণ 3জনী 4জনী তাৰ বায়েক আছে, তাক বহুত মৰম কৰে বায়েকহঁতে, আৰু চবেই এতিয়া ৰাখী পিন্ধাব তাক। আৰু তাতকৈ আৰু সৌভাগ্যশালী মানুহ কোন আছে আৰু তাৰ ভনীয়েক আছে, ভায়েক আছে। আমাৰ পৰিয়ালটো যথেষ্ট ডাঙৰ পৰিয়াল হয়, আমাৰ ককাই ভাই 6জন মানুহজনৰ, আৰু আমাৰ ল'ৰা ছোৱালী বহুত আছে। আৰু প্ৰথম ল'ৰা হিচাপে আয়ুষে প্ৰথম ল'ৰা, তাৰপাছত আয়ুষৰ ভায়েক 2টা আছে, আৰু ছোৱালী আমাৰ 5জনী, আৰু 5জনী বায়েক, আৰু আয়ুষক আৰু কি লাগে আৰু। নি মায়ে চাহ হাতকৈ ৰাখীডাল দেখাই দিয়া আকৌ, ৰাখীডাল দেখাই দিয়া। ৱাও, এতিয়া সৰু বায়েকে পিন্ধাব দেই, ৰাখী পিন্ধাব। ঋষিতাই বনাই আনিছে ঘৰত, দেখিছানে গাঁঠিটো দিলে। আমাৰ ঋষিতাখনৰ দেউতাকে ৰাখী আনি নিদিলে বায়েকক পিন্ধাবলৈ, আৰু সেইটো কাৰণে ঋষিতাই নিজে ঘৰতে বনাই আনিছে ভায়েকলৈ এডাল ৰাখী। কিমান মৰম দেখিছে। আৰু সি মিঠা বস্তু খাই খুব ভাল নাপায় আহিছে, সেইটো কাৰণে জুজবজ খুৱাইছে, আৰু অকণমান বায়েকে খুৱাইছে কাৰণে খাইছে। এতিয়া একদম ৰাখী পিন্ধি চলি আছে আয়ুষক। আয়ুষ ৰাখী কোনোদিনে পিন্ধালে কৈ দিয়া আকৌ, কোনোদিনে পিন্ধালে ৰাখী।
দিয়া আকৌ আহিছে লাজ কৰিছে বোলে আমাৰ এতিয়া সৰু ভায়েকক পিন্ধাব দেই আস্থাই ৰাখ এইটো আমাৰ ৩ নম্বৰ ভাইটিৰ ল'ৰা হয় আয়ুষৰ পাছতে তাৰ জন্ম হৈছে আৰু এতিয়া আমাৰ আস্থাই আকৌ ভায়েকক ৰাখি পিন্ধাইছে আৰু এইজন হৈছে আমাৰ একদম সৰু ভায়েক দেই আয়ুষৰ সৰু ভায়েক এইটো আমাৰ ৫ নম্বৰ ভাইটিৰ ল'ৰা হয় আমাৰ আয়ুষৰ ককাই ভাই ৩টা এতিয়া আৰু এতিয়া বৰ্তমান যেনেকৈ দেউতাককেইজন একেলগ হৈ আছে আমাৰ 6জন ককাই ভাই আৰু যাতে সিহঁতিও যাতে 3টা একেলগে মিলিজুলি থাকে আমিতো মৰি যাম ন তাৰপাছত কিন্তু তেহেঁতি 3টাই মিলিজুলি থাকিব লাগিব তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব সিহঁতি 3টা যাতে মিলিজুলি থাকে আৰু বাইকেইজনীকো যাতে আয়ুষতে খুবেই মৰম কৰে এতিয়া আমাৰ আয়ুষৰ সৰু বাইকে ৰাখি পিন্ধাইছে এজনী হৈছে আমাৰ সৰু ভাইটি মানে আমাৰ মানুহজনৰ 5জনৰ ভাগৰ ছোৱালী হয় খুবেই মৰম কৰে আয়ুষে পৰা পইচা উলিয়াই দিছে দেখিছে সি যে দিছে আৰু ইভাগেতো তেনেকৈ সি চকলেট আনক নিদিয়ে আজি ৰাখি বুলি কিবা এটা গম পাইছে আৰু সেইটো কাৰণে দিছে আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ এই কেকটো যে দেখিছে কেকটো আমাৰ আস্থাই বনাইছে আয়ুষৰ বাইকে ডাঙৰ বাইকে বনাইছে কেকটো আৰু খুবেই ভাল হৈছে মানে খাবলৈ তাই যে ইমান সৰুতে ইমান ধুনীয়াকৈ কেকটো বনাইছে তাৰ কাৰণে ধন্যবাদ থাকিলে আৰু আজিলৈ আহোঁ বাই বাই